One is difficult, you know. White bag, one white basta difficult. এইটো প্ৰপাৰ ডকুমেণ্টছ নাই এজ পাৰ GST। আমি এইটো ইনফৰমেশ্যন পুলিচৰ লগত শ্বেয়াৰ কৰিছোঁ। পুলিচে গাড়ীখন ৰখাই পেলাই আমাক হেণ্ড অভাৰ কৰিলে, গছকান থানাত গাড়ীখন ভৰাই দিয়া হ'ল। গাড়ীখনৰ ডকুমেণ্টছ আমি এতিয়া ভেৰিফাই কৰি আছোঁ আমাৰ টেক্সৰ ফালৰ পৰা। ইনিচিয়েলি আমি পাইছোঁ যে গাড়ীখনত এটা বিল থাকিব লাগে, 50,000 টকা ভেলু গুডছ থাকিলে বিল থাকিব লাগে। এই গাড়ীখন বিল আমি পোৱা নাই। বাকী এতিয়া ভেৰিফিকেশ্যন কৰি আছোঁ কিমান টকাৰ গুডছ আছে, কিমান টেক্স আহে। ড্ৰাইভাৰে কোৱা হিচাপে দিল্লীৰ পৰা আহিছে গাড়ীখন। দিল্লীৰ পৰা আহি কনচাইনমেণ্টটো লোড কৰিছে বুলি ক'লে। ইনভেষ্টিং কৰি আছোঁ কিমান টকা গুডছৰ ভেলু আছে, সেইটো আমি আপোনাক কালিয়ে ক'ব পাৰিম। ক'ব নোৱাৰি, এইটো এতিয়া মানে আমি ভেৰিফিকেশ্যন কৰাৰ পিছতে ক'ব পাৰিম। ড্ৰাইভাৰৰ ষ্টেটমেণ্ট হিচাপে 120 বেগছ আছে আপোনাৰ চুইং টবেকো, 30 বেগছ আছে আপোনাৰ পান মছলা। মোৰ নাম গোবিন্দ আগৰৱাল, সুপ্ৰিণ্টেণ্ডেণ্ট অফ ষ্টেট টেক্স, কোকৰাঝাৰ ইউনিয়ন।